যদি আপোনালোকে এক্সন 6 ল'ব বিচাৰে একদম ধনৰ দোকানত এভেইলেবল আছে। হেল্ল' গাইজ, মাই নেম ইজ পৰাগ। মই বৰ্তমান গৈ আছোঁ নলবাৰী আৰু মই বৰ্তমান আছোঁ হাৱেত, এয়া বৰমাহ। আৰু টাইম হ'ল চাওকচোন, টাইমটো 1:04 যাব লাগিব আমি নলবাৰী। আৰু মোৰ লগত আছে এজন দাদা, সেইটো দিয়ক যাওঁ দিয়ক, আৰু কি কৰিব আৰু। বৰ্তমান আমি নলবাৰী আহি পালোঁ। এইটো পূৰা মেইন টাউন আৰু ফ্ৰণ্টতে আছে একদম পুলিচ ষ্টেচনখন। এইখন চাব পাৰে ধনৰ দোকান। জিএফচিটো বন্ধ হৈছে। বুক কৰি যোৱা এক্সন 6টো। এক্সন 6 লৈ ল'ব। বাপৰে বাপ, কি কয় এক্সন 6টো তুমি আজি ফাইনেলি লৈ ল'বা। এইটো হৈছে এক্সন 6 আৰু আজি এইটো লৈ ল'ব। যদি আপোনালোকে এক্সন 6 ল'ব বিচাৰে একদম ধনৰ দোকানত এভেইলেবল ষ্টক। পূৰা আহি যাব আপোনালোকেও। আৰু পূৰা আমি এইটো ফাইনেন্সৰ জৰিয়তেও কৰোঁ। যদি আপোনালোকে ফাইনেন্স কৰিব বিচাৰে তেতিয়াহ'লে আমি মোবাইল যেনেকুৱাকৈ ফাইনেন্স কৰোঁ এইটো আপোনালোকে ফাইনেন্স কৰিব পাৰিব। আৰু যদি আপোনালোকে মোক কণ্টেক্ট কৰে, মই মোবাইল নাম্বাৰটো এবাৰ কৈ দিছোঁ, 7002226865। যদি আপোনালোকে ইয়াৰ ভিডিঅ' চাই আছে, আপোনালোকে এই নম্বৰটোত আমাকো যোগাযোগ কৰক। যদি আপোনালোকে এটা কেমেৰা ল'ম বুলি ভাবি আছে, লগতে আপোনালোকে মোৰ ধনৰ দোকানৰ চেনেলৰ যিটো পেজ সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লগতে আউটটো ছাবস্ক্ৰাইব কৰি দিলে হ'ল। থেংক ইউ। সকলোৱে আহক ধন্দাৰ দোকানলৈ, এয়া ধন্দা। আৰু চাওঁ আজি অলপ ভিৰ কম বাৰু ধন্দাৰ দোকানত। বহুত গৰম না, এতিয়া মানে আমাৰ এচি আৰু ফ্ৰিজৰ দোকানখনত পূৰা মানুহ ভিৰ লাগি আছে। কাৰণ এতিয়া বতৰটো হৈছে এচি আৰু ফ্ৰিজ, আৰু এইটোত আমি ধামাকা অফাৰ লগাই দিছোঁ। আমাৰ তাতে এচি আৰু ফ্ৰিজো আছে, আপোনালোকে আহি যাব। এইটো হৈছে এক্সন 6। আপোনালোকে গম পায় DJI এটা ভাল কেমেৰা। যোনে ইউটিউব মানে ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে বহুত বেছি ভাল। সেইটো আচলতে আমাৰ নলবাৰীত মই দেখা পাইছোঁ ডিম্পুৰ হাতত, ডিম্পু চলাই আছে। আৰু আজি এওঁ ল'লে, আৰু আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি কেমেৰা ল'ম বুলি ভাবি আছে বা আপোনালোকে ভিডিঅ' কৰে, ধনৰ দোকানত আহি কিনে DJI যদি কেমেৰা ল'ব বিচাৰে পুৰা পাই যাব এভেইলেবল ষ্টক। য'ত আমি ফাইনেন্সৰ সুবিধাও ৰাখিছোঁ, য'ত আপোনালোকে 0 ডাউন পে'মেণ্ট 0 ইণ্টাৰেষ্টতো ল'ব পাৰিব। তাত কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই, খালি আপোনালোকে 2-3 হাজাৰ টকা ডাউন পে'মেণ্ট দিলে হ'ল। খালি এইটো মাহটো বেছি মাহ নহয়, এইটো 12 মাহৰ কাৰণে আমি ল'ব পাৰিব। আৰু আপোনালোকে আমি প্ৰডাক্টটো কৈ আছোঁ বাৰু, দেখুওৱা নাই। আমাৰ এতিয়া যিহেতু ভাইয়ে লৈ ল'লে, হণ্ডা বুক কৰি গৈছিলোঁ কালি 3000 টকা দি। চৰি গাইজ, 3000 টকা নহয়, 3500 টকা দি বুকিং কৰি গোৱা গৈছিল। এতিয়া লগে লগে আমি আচলতে পইচাটো কৰি থকাৰ বস্তুটো গমেই পায়, 500 টকীয়া। সেইকাৰণে তুমি যাই পালে যাম, তুমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া আমি আনবক্সিং কৰিব গৈ আছোঁ, আৰু ডাইৰেক্ট আনবক্সিং কৰা। চৰি গাইজ, ভিডিঅ'টো কৰাতে ভুল কৰি দিলে, এনেকৈ চাওক আৰু।
অঁ ছাৰ কি ক'ব কি ক'ম আমি তেওঁ ভিডিঅ' বনোৱাৰ কাৰণে পাৰফেক্ট হৈছে এতিয়া একদম মজা না মজা কেনেকৈ হ'ব এতিয়া ফালি দিব এতিয়া ইনষ্টা ইউটিউব চবতে আহি যাব এই ছাৰেও ভিডিঅ' কৰি আছে আৰু এই ছাৰে এইটো লৈ ল'লা ছাৰ ওপৰত ধন্যবাদ আৰু আমাৰ ভিডিঅ' কেমেৰা লাগে আহিব পাৰে কোনোবা দোকানলৈ বলকচোন আমি আইফোনৰ পৰা একশ্যন 6 কেমেৰাটোৰ ভিউ কেনেকুৱা দে চাই লওঁ 3, 2, 1 ষ্টাৰ্ট চাহ খোৱা বোলে ইয়াতে চাহ খাই লওঁ ৰ'ব কি ল'লা যাওঁ দিয়া যাওঁ একদম বহুত বেছি ভাল লাগিল আকৌ আহিলে হ'ল ইয়াৰে পৰা ঘৰলৈ বুলি যাব ওলাইছোঁ একশ্যন 6 কেমেৰাটোৰ ভিউটো চাওকচোন এই ইমান কথা কৈছি মানে আমাৰ লগটোৰ ঘৰ আহি পালোঁ ইয়াক থৈ কিনে মই ঘৰ যাওঁ আৰু দে বাৰু যা দে যা ঐ লাজ কৰিছে অলপ ঘৰ আহি পালোঁ গাইছ ফাইনেলি ঘৰ আহি পালোঁ টেকনা শুনো আছে টেকনা आम खा रहे गाइस इसलिए पानी बोतल मिर्ची लग गई है बाय इसलिए हाँ तो आम खाने की टेक्निक बताते हैं वो क्या आम जल्दी मुंह में खुशरने ना तब मिर्ची नहीं लगेगी ভিডিঅ'টো ভাল লাগিলে অলপ ছাপোৰ্ট কৰিব গাইছ বহুত কষ্ট কৰি বনাইছোঁ আৰু এইটো যিহেতু ফাৰ্ষ্ট হয় ভিডিঅ'টো অলপ ছাপোৰ্ট কৰি দিলে ভাল লাগিব চিন্তা দে বাৰু আজিৰ কাৰণে বাই বাই Esi? Dia nak belum?